এই মুহূর্তে জনাই আছো এটা বিগ ব্রেকিং নিউজ। প্রথমবারলৈ মুখ খুলিছে এসআই আভা জoti Rabhaই। প্রথমবারলৈ এসআই আভা joti Rabhaৰ বিস্ফোরণ। এসআই আভা joti Rabhaৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ কিমান সঁচা, তদন্তই পোহৰলৈ আনিব প্ৰকৃত তথ্য। এসআই জুনমনি ৰাভাৰ মৃত্যুৱে প্ৰকৃততে পোহৰলৈ আনিছিল আভা joti Rabhaৰ পৰ্বত সমান এই সম্পত্তিৰ তালিকাৰ আসল দৃশ্য। আভা joti Rabha নগাঁৱত কৰ্মৰত হৈ থকা অৱস্থাতে দীঘলীয়া দংগতাৰ অভিযোগ উত্থাপন হৈছে। বহুত বিশাল সম্পত্তি বা দংগতাৰ বিস্ফোৰক অভিযোগ উত্থাপন হৈছিল আৰু তাৰ পিছতেই জিপি সিঙে ঘোষণা কৰিছিল এন্টি কৰাপশ্যনৰ তদন্ত। এই সম্পূৰ্ণ বিষয়টো চলি থকাৰ মাজতে আভা joti Rabhaই মুখ খুলিছে। আভা joti Rabhaই এই সন্দৰ্ভত কি কৈছে আপোনালোকে শুনক। আভা joti Rabhaই কৈছে মোৰটো বহুত কিবা কিবি টকা বুলি কৈছে, মোৰ চাকৰিৰ সময়মতে হ'ব, মোৰ 100 বটৰ ডাম্পাৰ মাটি বহুত কিবা কিবি টকাৰ কথা কৈছে। গতিকে এইসমূহৰ তদন্ত হওক, তদন্তৰ পিছতে সকলো কথা ওলাই পৰিব আৰু তাৰ পিছতে বিষয়টো সকলোৱে গম পাব। আৰু ইয়াৰ পৰৱৰ্তী সময়ত এসআই জুনমনি ৰাভাৰ প্ৰসংগত প্ৰশ্ন কৰোঁতে আভা joti Rabhaই কি কৈছে শুনক। আভা joti Rabhaই কয় চিআইডিয়ে সকলো তথ্য দাঙি ধৰিব। তদন্ত এতিয়া পূৰ্ণগতিত চলি আছে। এতিয়া সকলোৰে আশা প্ৰকৃত সঁচা প্ৰকৃত তথ্য এতিয়া ৰাজহুৱা হওক, সকলোৱে জানক কি আচলতে ঘটনা। প্ৰকৃত সত্য এতিয়া ৰাজহুৱা কৰিবৰ কাৰণে এতিয়া সকলোৱে আহ্বান জনাইছে। আভা joti Rabhaৰ ইমান সম্পত্তিৰ প্ৰকৃত উৎস কি বা কেনেকৈ আভা jyotiয়ে ইমান সম্পত্তিৰ প্ৰকৃততে আভা jyotiয়ে এই সম্পত্তি টকাখিনি কৰ পৰা পাইছে বা কেনেকৈ ইমান টকাৰ সম্পত্তি তেওঁৰ হৈছে। এতিয়া তদন্ততহে পোহৰলৈ আহিব আচল ৰহস্য।